নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুতে ভাল খবৰ, পৰীক্ষাৰ এনসাৰ কিসমূহ চাব পাৰিব 27-28 অক্টোবৰত হোৱা পৰীক্ষা। তো কিদৰে আপোনালোকে এনসাৰ কিখিনি চেক কৰিব বা ডাউনলোড কৰিব, তো ভিডিঅ'টোত মই সবিশেষ সকলোখিনি আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এই নোটিছখন প্ৰকাশ কৰি দিছিল 9 নৱেম্বৰ 2022। তো এই নোটিছখন আহিছিল SSCৰ ফালৰ পৰা, অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। তো ইয়াতে যিখিনি হেড কনষ্টেবল AWO TPO দিল্লী পুলিচৰ এক্সাম হৈছিল 27-28 অক্টোবৰত, তো সেই এক্সামৰ এনসাৰ কিখন প্ৰকাশ কৰি দিছে। তো আপোনালোকে 9 নৱেম্বৰৰ পৰা 12 তাৰিখলৈকে আপোনালোকে এনসাৰ কিখিনি চাব পাৰিব। তো যিসকলে ইয়াতে এক্সামটো দিছিল তেওঁলোকে চাব পাৰিব এনসাৰ কিখিনি। তো ইয়াতে আপোনালোকে লিংক এটা দিয়া হৈছে, তো এই লিংকটোত আপোনালোকে ক্লিক কৰি চাব পাৰিব। তো মই আপোনালোকক দেখুৱাই দিছোঁ। তো লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এনেকুৱাকৈ আহিব, আৰু ইয়াতে আপোনাৰ অটোমেটিকলি যিটো আপোনালোকৰ পোষ্ট, তো সেইটো ইয়াতে চিলেক্ট হৈ যাব, আৰু ইয়াতে সাবমিট যিটো অপশ্যন সেইটো আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত পুনৰ এনেকৈ আহিব, আৰু ইয়াতে যিটো ক্লিক হেয়াৰ অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো ৰোল নম্বৰ আৰু পাছত সেইটো আপোনালোকে ইয়াতে বহুৱাব লাগিব, আৰু বহুৱাই ইয়াতে যিটো লগইন অপশ্যন দেখা পাইছে এই লগইন অপশ্যনত ক্লিক কৰি দিব। তো লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনসাৰ কিখিনি চাব পাৰিব।